আচ্ছা, আপোনালোকে দেখিছে যে মই আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আজি আহি যিটো এটা মানে আপোনালোকৰ জৰিয়তে মানে ৱাইড পাব্লিচিটি এটা পাম বুলি মই ধৰিছোঁ। কাৰণ এইটো আমি গ্ৰীণ বডোলেণ্ড মিছনৰ এটা এডপ্টেড ভিলেজ আমাৰ আছে কম্পনেণ্ট। তাৰ কম্পনেণ্টৰ অধীনত আমি ইয়াত প্লেণ্টেশ্যন কৰিছোঁ। আৰু এইটো মই মোৰ দৃষ্টিত তাৰমানে মই মডেল হিচাপে মানে ক্ৰিয়েট কৰিব বিচাৰিছোঁ। আৰু এইটোৱে যাতে ইয়াক লৈ পেলাই যাতে আমি বেলেগ বেলেগ মানে মডেল বেলেগ বেলেগ ভিলেজত এডপ্ট কৰিব পাৰোঁ ছেম মডেল। তো সেইটো মই আগত ৰাখি পেলাই মই কাম কৰি আছোঁ। ইয়াত আমি যিখিনি প্লেণ্টেশ্যন কৰিছোঁ খুব মই ৰাইজক প্ৰশংসা কৰিছোঁ। আৰু মই যিটো অবজাৰ্ভ কৰিছোঁ ইয়াত চালোঁ মই গোটেই গছবিলাক, তো এডাল গছো তেওঁলোকে মৰিব দিয়া নাই। যিখিনি মহিলা আছে পুৰুষ আছে আটাইয়ে কি কৰে বাল্টিঙত নি পেলাই পানী দিয়ে। মই ক'তো দেখা নাই এনেকৈ ধুনীয়াকৈ মেনেজমেণ্ট কৰা। তো সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জনাই দিছোঁ। আৰু ইয়াত যিটো ৱেষ্ট মেনেজমেণ্টৰ কথা আহিছে, মোৰ দৃষ্টিত এই গাঁওখন যদি আমি জিৰ' ৱেষ্ট ভিলেজ কৰিব পাৰোঁ, এইটোতো নৰ্থ ইষ্ট নহয় অল অভাৰ ইণ্ডিয়াৰ মানে আপোনালোকৰ মানে এটা মানে যথেষ্ট চাৰিওপিনে বিয়পি পৰিব যে হয় মানুহৰ লগত এখন গাঁও আছে বৰংগাবাৰী। এই গাঁওখনত গ'লে আপোনালোকে দেখিব এই গাঁওখনৰ আচল মানে ভিলেজ যিটো স্বৰূপ ৰূপ মানে সেই ৰূপটো আপোনালোকে দেখিব পাব। কাৰণ গাঁওখনত যদি ক'তো প্লাষ্টিক দেখা নাপায়, যদি গছ যিবিলাক লগাইছোঁ আমি অকল মানে এটা টাইপৰ গছ লগোৱা নাই, এইটো ইয়াতে বিভিন্ন প্ৰজাতিৰ আপোনালোকে ৰোড চাইডবিলাক দেখিব। এতিয়া আমি এটা ৱাক কৰিম আমি অলপ পিছত। তো ৰোড চাইডত আমাৰ ফ্লাৱাৰিং প্লেণ্ট আছে, শ্বেড প্লেণ্ট আছে, ইয়াতে মেডিচিনেল প্লেণ্ট আছে, প্লাছ ইকনমিকেলি ইম্পৰ্টেণ্ট প্লেণ্টো কিছুমান আমি দিছোঁ, মেহগনি আৰু আপোনাৰ তিতাচপা বুলি। তো তেওঁলোকে য'ত য'ত স্পেচ আছে তাত লগাইছে। আজি মেহগনি আৰু তিতাচপাটো লগালে তেওঁলোকৰ আফটাৰ 10 years এটা ডাঙৰ এটা এছেট হ'ব, ডাঙৰ এটা ইনকাম হ'ব। তো সেইকাৰণে মই গাঁওবাসীক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগত আমাৰ ৱেষ্ট মেনেজমেণ্টৰ লগত আমি মিডৱে জাৰ্ণি যিটো আজি দেখিছে আপোনালোকে NGO, তেওঁলোকক আমি ইনভলভ কৰাইছোঁ। আমি তেওঁলোকক একো দিব নালাগে, তেওঁলোকে আমাক দিছে। তেওঁলোকে যিখিনি ইনস্পিৰেশ্যন দিছে ইয়াতে মই ধন্যবাদ দিব লাগিব তেওঁলোকক। কাৰণ আমি জানো যে প্লাষ্টিকটো হৈছে মানে বৰ্তমান মানে যুগত তাৰমানে আটাইতকৈ ভয়ানক বস্তু হৈছে প্লাষ্টিকটোৱে। আপোনালোকে যেতিয়া ভিডিঅ' চিডিঅ' দেখিব মানে নিজে মানে আচৰিত হৈ যাব যে হয় প্লাষ্টিকটো এনেকুৱা বস্তু এনেকৈ মানে হেভক ক্ৰিয়েট কৰি আছে। গতিকে অলপ যদি আমি যদি ৰাইজক যদি সচেতন কৰিব পাৰোঁ যে এই গাঁওখনত যেতিয়া বজাৰত যায় এটা বেগ লৈ যাওক, প্লাষ্টিক যদি 10টা আহিব লাগিছিল মাত্ৰ 2টা আহক, তেনেকৈ যদি আমি কমাই ল'ব পাৰোঁ। আৰু মিডিয়া জানি যেনেকৈ কৈছে ছেগ্ৰিগেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট, ৰিচাইক্লিংটো হৈছে মষ্ট ইম্পৰ্টেণ্ট। কাৰণ প্লাষ্টিকটো ইমান আমাৰ ব্লাডত সোমাই গৈছে, ইমান এটা অবিচ্ছেদ্য অংশ হৈ গৈছে, তো একেদিনে আমি ইয়াক এৰিব নোৱাৰোঁ। অকণমান টাইম লাগিব আমাৰ, এবছৰ দুবছৰৰ ভিতৰত আমি প্লাষ্টিকটো যদি কমপ্লিট যদি ইয়াত যদি বেন কৰি পেলাই জিৰ' ৱেষ্ট ভিলেজ বুলি যদি আমি মানে মাৰ্কিং কৰি পেলাই বাহিৰত যদি লগাব পাৰোঁ চাইনবোৰ্ড, তো তেতিয়াহ'লে মই ভাবোঁ এইখন গাঁও মানে দেখাত ল'বলগীয়া গাঁও হ'ব। আৰু এই গাঁওখনক অনুসৰণ কৰি পেলাই আমি ভাবিছোঁ আমাৰ যিবিলাক এডপ্টেড ভিলেজ আছে তেওঁলোকক লৈ যাম। আৰু যিখন গাঁও আটাইতকৈ ভাল হ'ব সেই গাঁওখন আমি কিন্তু পিছত ক্লিন ভিলেজ কম্পিটিশ্যন এটাও আছে আমাৰ, তাত আমি সোমাই ল'ম। তো ল'লে আমি যদি এইখন ভিলেজ যদি আমি খুব মানে টপ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অন্যান্য যিবিলাক এডপ্টেড ভিলেজ আছে তাৰ পৰাও আমি মানুহ আনি পেলাই ইয়াতে আপোনালোকক দেখুৱাব পাৰিম। তাৰমানে হয় আপোনালোকে বেলেগত যাব নালাগে, বাহিৰত যাব নালাগে, মানুহৰ ওচৰত বৰংগাবাৰী ভিলেজ আছে তাতে যাওক আপোনালোকে। তাতে গ'লে আপোনালোকে দেখিব ধুনীয়াকৈ যে হয় কেনেকৈ গাঁৱত প্লেণ্টেশ্যন কৰিছে, কেনেকৈ ৰাখিছে, সেইটোৱে মোক লাগে। আৰু মোৰ মানে মই এটা আশা কৰিছোঁ যে মই যেনেকৈ প্লেণ্টেশ্যনটো আমি যেনেকৈ কষ্ট কৰিছোঁ, ৰাইজে যেনেকৈ কষ্ট কৰিছে, আজি 2 বছৰৰ পিছত ইয়াৰ ৰিজাল্টটো ধুনীয়াকৈ আহিব। যেতিয়া ফ্লাৱাৰিং প্লেণ্টবিলাক ফ্লাৱাৰিং হ'ব, বেলেগ বেলেগ অন্যান্য কাঠ মেডিচিনেল প্লেণ্টবিলাক ডাঙৰ দীঘল হ'ব, তো তেতিয়া শ্বেড ট্ৰীবিলাকত মানুহ তলত যেতিয়া শ্বেড ল'ব তাতকৈ আৰু ডাঙৰ মানে আনন্দৰ কথা একো হ'ব নোৱাৰে। তো বাই হাৰ্ট মই কৈছোঁ, আৰু এইটো মানে বাই হাৰ্টেই লৈছে। মই যিটো অবজাৰ্ভ কৰিছোঁ ইয়াৰ ৰাইজক সেইকাৰণে ধন্যবাদ জনাইছোঁ। তেওঁলোকে বাই হাৰ্ট লৈছে, লৈ পেলাই কামখিনি কৰিছে। তেওঁলোকক ছাৰৰ মানে যিটো ভিছন এইটো আমি আগবাঢ়িছোঁ, ছাৰৰ ভিছনটো লৈ পেলাই। ছাৰৰ যিটো ভিছন আছিলে টু মেক দ্য BTR স্মাৰ্ট পিচ এণ্ড গ্ৰীণ, এইটো আমাৰ শ্লোগান, আমাৰ অন্তৰত সোমাই গৈছে এই শ্লোগানটো। তো তাৰে মই নিজকে মানে হেপী বা নিজকে মানে আনন্দ মানে লভিছোঁ এইকাৰণে যে এটা পাৰ্ট ময়ো ল'ব পাৰিছোঁ। গ্ৰীণ মিছনৰ মিছন ডাইৰেক্টৰ হিচাপে মই এটা পাৰ্ট ল'ব পাৰিছোঁ। আৰু সেইটো ছাৰৰ যিটো ভিছন, ছাৰৰ একমাত্ৰ ভিছন হৈছে যিমান আমাৰ ফৰেষ্ট লছ হৈছে অলৰেডি মানে আমাৰ বক্তাই কৈছে, আমাৰ যিটো মানে নিউজ লাইভৰ যিজন ছিনিয়ৰ জাৰ্নেলিষ্ট তেওঁ কৈছে যে ইয়াত কেইবাখনো মানে নেশ্যনেল পাৰ্ক ইতিমধ্যে হৈ গ'ল। তো সেইবোৰ মানে সংৰক্ষণ কৰা, আৰু আমি যদি যিখিনি আমাৰ ভেকেণ্ট স্পেচ আছে সেইখিনি যদি আমি প্লেণ্টেশ্যনবিলাক কৰিব পাৰোঁ, তো এটা টাইমত মই ভাবোঁ বডোলেণ্ড গ্ৰীণ মিছনৰ যিটো মানে মডেল এইটো বেলেগে নিবলৈ বাধ্য হ'ব। ফাৰ্ষ্ট অফ অল বহুত বহুত ধন্যবাদ
BTR গভৰ্ণমেণ্টত আমাৰ বড়োলেণ্ড গ্ৰীণ মিছন ষ্টাৰ্ট দিলে এইটো বহুত ধুনীয়া এক পৰিৱেশ আহিব আৰু স্পেচিয়েলি আমাৰ কি মানাহটো জংগল হয় আৰু আমাৰ প্ৰমুখ জংগল হয় অসমৰ নাই ইণ্ডিয়াৰ প্ৰমুখ জংগল হয় তো সেইটো বহুত ভাল হ'ব আৰু মোৰ এটা ইচ্ছা আছে কি আমাৰ অসমৰ যেনেকুৱা আগত পৰিৱেশ আছিলে আগততো আমি প্লাষ্টিক ইউজ কৰা নাই এতিয়া কেলে আমি প্লাষ্টিক ইউজ কৰি আগত কেনেকুৱা থাকিলোঁ সেইটো আনিব লাগিব অলৱেজ অবভিয়াছলি কি আমি অলপ মডাৰ্নাইজ কৰিব লাগিব আগৰ নিচিনা হ'ব নোৱাৰে বাট তেতিয়া বি আমাৰ সেইটো চাকে কি আগৰ যেনেকুৱা অসম আছিলে আগৰ আমাৰ ট্ৰেডিশ্যনেল ৱেজ আছিলে সেইটো ট্ৰেডিশ্যনেল ৱেজকে আমি অলপ গুৰুত্ব দিব লাগিব আৰু সেইটো কৰিলে আমি এনেই প্লাষ্টিক ফ্ৰী হৈ যাম তো আপোনাৰ ধন্যবাদ আপোনালোক আহিলে আমাৰ কভাৰেজ দিলে আমাৰ মানুহৰ কাৰণে ভাল হ'ব টুৰিষ্ট কাৰণে ভাল হ'ব আৰু এইটো যিমান গভৰ্ণমেণ্ট কৰি আছে আমাৰ BTR গভৰ্ণমেণ্ট এইটো বহুত বহুত ধন্যবাদ থেংক তো এই ফাৰ্ষ্ট প্ৰজেক্ট এইটো আমি আমাৰ মানুহ ক'লে কি মানসটো এনেই জংগল ইয়াত কেনেকুৱা আপোনাৰ বৃক্ষৰোপণ হ'ব বা তাৰ ওপৰত বি আমি কৰিলোঁ আৰু ইমান আমাৰ 2400 ক'ত লগালোঁ সেইটো গমেই পোৱা নাই আমিতো ভাবি আছোঁ 10,000 লগাব লাগিব অকল এটা গাঁৱত ইমান মাটি আছে ইমান জংগল এনেই বেয়া জংগল আছে এইটো বেয়া জংগল আমি ক্লিয়াৰ কৰি গাছ লগাম গাছ লগালে কি হ'ব এইটো গাঁৱৰ মানুহৰ কাৰণে ভাল হ'ব এইটো তাহাঁতি ইনকাম পাব তাহাঁতি খাবলৈ পাব আৰু এইটো টোটেল আপোনাৰ এনভাইৰনমেণ্ট ভাল হ'ব তো এইটো নেক্সট প্ৰজেক্টটো আমি ৰিকুৱেষ্ট কৰি আছোঁ কি অৰ গাছ দিব আমি বেছি গাছ লগাম আমি মানসত 1 লাখ গাছ লগাম বহুত ধুনীয়া মেইন বস্তু সেইটোৱে মই ঘূৰি থাকোঁ অসমত আমাৰ মানস এইটো বাঁহবাৰী ৰিজনত আমাৰ বাঁহবাৰী ক্ষেত্ৰত মানুহ বেলেগ সেইটো কাৰণে আমাৰ জংঘল বচি আছে এইটো কাৰণে আমাৰ ইয়াত টাইগাৰ পপুলেশ্যন ভৰি আছে এইটো কাৰণে আমাৰ এই পৰিৱেশ ভাল হৈ আছে এইটো কাৰণে আমাৰ টুৰিষ্ট বেছি হৈ আছে মানুহ বেলেগ মানুহ বহুত ধুনীয়া তাহাঁতি চেষ্টা কৰি আছে যিমান কৰিব পাৰে তাহাঁতি কৰি আছে এইটো মোৰ এইটো ফেভৰেট টপিক কি আমাৰ চিফ অনাৰেবল CM প্ৰমোদ বড়োৰ কি লং টাৰ্ম ভিজন এইটো মই চাই আছোঁ কি তাহাঁতৰ শ্বৰ্ট টাৰ্ম ভিজন ইমান নাই তাহাঁতৰ লং টাৰ্ম ভিজন হয় সেইটো কাৰণে আজি যি গাছ ৰোপণ হৈছে এইটো 10 বছৰ পিছত মানুহ গম পাব কি কি ভাল বস্তু যেনেকুৱা এডুকেশ্যনত কৰি আছে এইটো 10 বছৰ পিছত গম পাব মানুহ কি ভাল হৈ আছে তো এই লং টাৰ্ম ভিজন আমাৰ বড়োলেণ্ডৰ কাৰণে ভাল লং টাৰ্ম ভিজন মেক্সিমামটো 70% লং টাৰ্ম ভিজন হ'ব লাগে অনলি 30-40% আমাৰ শ্বৰ্ট টাৰ্ম হ'ব লাগিব তো এইটো আমাৰ থেংক ইউ চিফৰ আমাৰ ধন্যবাদ কি আপোনাৰ ইমান এইটো বেলেগ বেলেগ ধাৰণাৰ এইটো প্ৰগ্ৰাম লৈছে এইটো কাৰণে বহুত বহুত ধন্যবাদ